অসম বুৰঞ্জীত বহুতো বাক্য আছে। তাৰে ভিতৰত দেশতকৈ মোমাই ডাঙৰ নহয় এই বাক্যশাৰীতে গোটেই অসমবাসীৰ চিৰদিনৰ বাবে হৃদয়ত স্থান লাভ কৰিব পৰা সেই মহান পুৰুষজন হৈছে লাচিত বৰফুকন। লাচিত বৰফুকনৰ জন্ম হৈছিল ১৬২২ চনৰ ২৬ নৱেম্বৰত আহোম ৰাজ্যৰ ৰাজধানী গড়গাঁৱৰ ওচৰে পাজৰে। তেওঁৰ জন্মস্থান সম্পৰ্কে বিভিন্নজনে বিভিন্ন মতামত দিয়ে। ঘৰুৱা শিক্ষকৰ দ্বাৰাই তেওঁ অৰ্থনীতি, অৰ্থশাস্ত্ৰ আৰু পিতৃ মোমাই তামুলী বৰবৰুৱা আহোম ৰাজ্যৰ বৰবৰুৱা পদত অধিষ্ঠিত থকাৰ বাবে সেই সময়ত আলোচিত হোৱা বিভিন্ন আলোচনাসমূহৰ পৰা লাচিত বৰফুকনে ৰাজনৈতিক, কূটনৈতিক, অৰ্থনৈতিক আৰু সামাজিক আদি বিষয়ত জ্ঞান অৰ্জন কৰিবলৈ সক্ষম হয়। আহোম ৰাজ্যৰ ৰাজনীতিত লাচিত বৰফুকনে প্ৰৱেশ কৰিছিল ব্যক্তিগত সহায়কৰ পৰ্যায়ৰ এটা পদত দায়িত্ব গ্ৰহণ কৰিছিল আৰু পৰৱৰ্তী পৰ্যায়ত লাচিত বৰফুকনে নিজৰ সাহস আৰু অধ্যৱসায়ৰ ফলত নিজৰ কষ্টৰ ফলত আহোম ৰাজ্যৰ বৰফুকন তথা প্ৰধান সেনাপতিৰ পদত অধিষ্ঠিত হৈছিল। সাঁচতিতৰা তামুলী পদ হিচাপে দায়িত্ব নিৰ্বাহ কৰাৰ পিছত তেওঁ ঘোঁৰা বৰুৱা পদত কাৰ্যনিৰ্বাহ কৰিছিল আৰু এই পদত থকা সময়ত তেওঁ ঘোঁৰাসমূহক সঠিকভাৱে তত্ত্বাৱধান কৰিছিল। বহুকেইটা দুৰ্দান্ত ঘোঁৰা বশ কৰিবলৈ তেওঁ সক্ষম হৈছিল। পৰৱৰ্তী পৰ্যায়ত শিমলুগুৰীয়া ফুকনৰ পদবীত নিযুক্তি দিছিল আৰু লাচিত বৰফুকনে পৰৱৰ্তী সময়ত নিযুক্তি লাভ কৰিছিল দলাকাষৰীয়া বৰুৱা হিচাপে। এই পদত থাকিয়ে ৰজা দলাত যাওঁতে ৰজা পালি পখৰীয়াসকলক নিয়ন্ত্ৰণ কৰিছিল। দলাকাষৰীয়া বৰুৱাৰ পদত অধিষ্ঠিত হৈ থাকোঁতে স্বৰ্গদেউ চক্ৰধ্বজ সিংহই লাচিত বৰফুকনৰ দক্ষতা উমান পাইছিল আৰু যাৰ বাবে চক্ৰধ্বজ সিংহই লাচিত বৰফুকনৰ নিৰ্ভীকতা, সাহসিকতা আৰু আত্মমৰ্যাদাবোধৰ প্ৰমাণ চাই মৰ্যাদা সম্পন্ন আনুষ্ঠানিকভাৱে আহোম ৰাজ্যৰ প্ৰধান সেনাপতি পদত অধিষ্ঠিত হৈছিল। সাঁচতিতৰা তামুলী পদত নিযুক্তি হোৱাৰে পৰা আহোম ৰাজ্যৰ প্ৰধান সেনাপতি আৰু বৰফুকন পদত নিযুক্তি হোৱালৈকে এই দীঘলীয়া সময়ছোৱাত লাচিত বৰফুকনৰ একাগ্ৰতা, কৰ্মস্পৃহা, কৰ্মনিষ্ঠতা, সাহস প্ৰতিফলিত হৈছিল। সেনাপতিৰ দায়িত্ব লাভ কৰি লাচিত বৰফুকনে দেশৰ সৈন্যসকলক সংগঠিত কৰাৰ ক্ষেত্ৰত গুৰুত্ব আৰোপ কৰিছিল। লাচিত বৰফুকনে নেতৃত্ব লৈ গুৱাহাটী উদ্ধাৰৰ প্ৰচেষ্টা চলায় আৰু মোগলসকলক আক্ৰমণ কৰে। আহোম সৈন্যই ইটাখুলি আৰু গুৱাহাটী দুৰ্গ অধিকাৰ কৰে। আনহাতে মিৰ্জুমলাই বন্দী কৰি নিয়া ভালেমান অসমীয়া সৈন্যক লাচিত বৰফুকনে উদ্ধাৰ কৰিবলৈ সক্ষম হয়। অসম আক্ৰমণ কৰিবলৈ ৰামসিংহৰ নেতৃত্বত মোগলৰ সৈন্যবাহিনী অসমলৈ আগমন কৰে। কিন্তু মোগলসকলৰ লগত ৰণত পৰিবলৈ সেই সময়ত আহোম সৈন্যৰ সম্পূৰ্ণৰূপে প্ৰস্তুত নাছিল যদিও লাচিত বৰফুকনৰ বুদ্ধি আৰু বিপদৰ সন্মুখীন হ'বলৈ প্ৰস্তুত হৈছিল। এটা বিশাল সৈন্যবাহিনীৰ দল অসমলৈ প্ৰেৰণ কৰিছিল। আহোম আৰু মোগলসকলৰ মাজত আলাবৈব্য হৈছিল। এই যুদ্ধত একেদিনাই আহোমৰ ১০,০০০ সৈন্যই প্ৰাণ আহুতি দিছিল। এই জটিল সময়ত লাচিত বৰফুকন ক্ষণিকৰ বাবে বিচলিত হ'লেও ভাগৰি পৰা নাছিল। গুৰুত্বপূৰ্ণ কথা যে অসম আক্ৰমণ কৰিবলৈ মোগল সম্ৰাট ঔৰংজেবে সেনাবাহিনী
সেনাপতি ৰামসিংহৰ নেতৃত্বত এটা বিশাল সৈন্য বাহিনীৰ দল অসমলৈ প্ৰেৰণ কৰিছিল। আনহাতে আহোম সেনাপতি লাচিত বৰফুকনে ৰামসিংহক ভেটা দিবলৈ শৰাইঘাটৰ চাৰিওকাষে কোঠ নিৰ্মাণ কৰিছিল। এটা ৰাতিৰ ভিতৰত গড় সম্পূৰ্ণ কৰাৰ দায়িত্ব মোমায়েকক দিছিল। একাংশৰ মতে লাচিত বৰফুকনৰ মোমায়েকে নিজৰ কৰ্তব্যত অৱহেলা কৰিছিল, যাৰ বাবে মাজনিশা গড় নিৰ্মাণৰ আধা কামো শেষ হোৱা নাছিল। দেশৰ সংকটৰ সময়ত কৰ্তব্য অৱহেলা কৰাৰ বাবে লাচিত বৰফুকনে দেশতকৈ মোমাই ডাঙৰ নহয় বুলি মোমায়েকক শিৰচ্ছেদ কৰাৰ কথা প্ৰচলিত আছে। আনহাতে কিছুমানৰ মতে গড় নিৰ্মাণ কৰা অভিযন্তাকহে হত্যা কৰিছিল বুলি অভিহিত কৰিছিল। আলয়বৈ ৰণত মোগল সেনা জয় কৰাৰ পিছত পুনৰ অসম আক্ৰমণ চূড়ান্ত কৰিছিল। ঔৰংজেবৰ নিৰ্দেশত ৰামসিংহই সাজু হৈছিল। দুৰ্ভাগ্যবশতঃ আহোম সেনাপতি লাচিত বৰফুকনৰ স্বাস্থ্য সেই সময়ত সুস্থিৰ নাছিল, ৰোগাক্ৰান্ত হৈ আছিল। তথাপিও দেশৰ স্বাৰ্থত ৰোগীয়া শৰীৰে মোগলৰ মুখামুখি হ'বলৈ সাজু হৈছিল। যুদ্ধ আক্ৰমণকাৰী মোগল সেনাই সম্পূৰ্ণৰূপে পৰাজয় বৰণ কৰে। লাচিত বৰফুকনৰ নেতৃত্বত বহন কৰা এই শৰাইঘাট যুদ্ধ হ'ল অসমৰ সোণালী আখৰে জিলিকা যুগান্তকাৰী ঘটনা। মহাপৰাক্ৰমী মোগল শক্তিক পৰাভূত কৰা লাচিত বৰফুকনৰ নেতৃত্বই অসমবাসীৰ শৌৰ্য বীৰ্য তথা সন্মান বিশেষভাৱে বৃদ্ধি কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল। নৰিয়া শৰীৰে অথচ বুদ্ধিমত্তাৰ উদাহৰণ দাঙি ধৰিব পাৰিছিল লাচিত বৰফুকনে। উল্লেখ্য কথা যে ৰণনীতিগত ক্ষেত্ৰত ব্যাপক ইন্ধন যোগাই লাচিত বৰফুকনে প্ৰথমবাৰৰ বাবে গেৰিলা যুদ্ধৰ পদ্ধতিৰ প্ৰৱৰ্তন কৰিছে। একে ৰাতিতে ঘৰ বান্ধি নৰিয়াকাৰে হেংদাং লৈ মোগলক খেদি পঠিয়াবলৈ সক্ষম হোৱা লাচিত বৰফুকনৰ হত্যাটোৱে আজিও প্ৰতিজন অসমীয়াৰ প্ৰাণত শিহৰণ জগাই তোলে। গুৰুত্বপূৰ্ণ কথা, ভাৰতে মোগলৰ আধিপত্য চলি থকাৰ সময়তে লাচিত বৰফুকনৰ সবল নেতৃত্ব বিশাল আৰু শক্তিশালী মোগল সৈন্যক পৰাভূত কৰিবলৈ সক্ষম হৈছে। বুদ্ধিমত্তা, সাহস, পৰাক্ৰমৰ জৰিয়তে শৰাইঘাট যুদ্ধত জয়লাভ কৰা অসম সেনাপতি লাচিত বৰফুকনৰ জন্মদিনটো প্ৰতি বছৰে উদযাপন কৰা হয় লাচিত দিৱস হিচাপে। শৰাইঘাট যুদ্ধৰ কিছুদিনৰ পিছতে মৃত্যুক সাৱটি লোৱা বীৰজনক যোৰহাটৰ হেলাপাৰত মৈদাম দিয়া হয়। অসমীয়া জাতি জীয়াই থকালৈকে লাচিত বৰফুকনৰ জাতীয়তাবোধ, দেশপ্ৰেম সদায় অসমীয়াৰ তেজত প্ৰবাহিত হৈ ৰ'ব।